বন্ধুসকল, এই মুহূৰ্তত মই আছো সচল অনশনস্থলীত। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকসকলৰ যি অনশন আজি 19 দিন হ'ল। 19 দিনৰ মূৰত আজি এক শিক্ষক সমাৰোহ আহ্বান কৰা হৈছিল আৰু এতিয়া বৰ্তমান শিক্ষাগুৰুসকলৰ স্ৰোত বৈ আছে। ইয়াত বহু শিক্ষক আহি গোট খাইছে ইতিমধ্যে আৰু আহি আছে। মোটামুটি আমাৰ শিক্ষাগুৰুসকলৰ এটা স্ৰোত বৈ আছে আৰু বহুত এতিয়াও ট্ৰেইনত আছে, নাইট চুপাৰ বা বাছত এতিয়াও ৰৈ আছে, আহি পোৱা নাই। আমাৰ কিছু সময় পিছতে হয়তো আৰু শিক্ষক সমাৰোহ, ডাঙৰ এটা সমাৰোহ হ'ব নিশ্চয়। দৃশ্যটো মই দেখুৱাইছোঁ। অনশনস্থলীত আজি শিক্ষক সমাৰোহ যি আয়োজন কৰা হৈছে, মোটামুটি শিক্ষকসকল, শিক্ষাগুৰুসকল আহি আছে। শিক্ষাগুৰুসকলৰ স্ৰোত বৈ আছে। খন্তেক পিছতে অগণন শিক্ষক আহি জমা হ'ব ইয়াত বহু শিক্ষাগুৰু আৰু আমাৰ মহিলা শিক্ষক অৰ্থাৎ শিক্ষয়িত্ৰী বাইদেউসকল আছে ইয়াতে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম কি উদ্দেশ্য, কি কাৰণে আজি এই সমাৰোহ আৰু এই অনশনৰ উদ্দেশ্যটো কি। বাইদেউ অকণমান ক'বচোন, আপোনালোকৰ কি উদ্দেশ্য, ইয়াত কিয় অনশন কৰিছে বা আজি কি সমাৰোহ কিয় হৈ আছে? মই নিজে আজি 22 বছৰৰ পৰা স্কুলত টিচিং দি আছো, কিন্তু এতিয়ালৈকে আমাৰ এই চৰকাৰে আমাকে আজি আমি 4 তাৰিখৰ পৰা, ডিচেম্বৰৰ 4 তাৰিখৰ পৰা অনশন দি আছো ইয়াত, কিন্তু চৰকাৰৰ পৰা কোনো এজন বিষয়া আমাক এতিয়াও কোনো খা খবৰ লোৱা নাই। এইটো এটা বৰ পৰিতাপৰ কথা, হয়নে বাইদেউ? আজিলৈকে কোনো খবৰ লোৱা নাই চৰকাৰী ফালৰ পৰা। আৰু এটা কথা বাইদেউ, আপুনি 22 বছৰ ভেঞ্চাৰত কাম কৰিলে, আপোনাৰ 22 বছৰত কিমানজন ছাত্ৰ ছাত্ৰী চাকৰি পালে বা অফিচাৰ হ'লে কওকচোন? এইটো হিচাপ নাই, হৈছে বহুতে হৈছে, এইটোৰ হিচাপ নাই। মোৰ 22 বছৰ আৰু বহুতে আছে, 30-35 বছৰ মানুহ আছে, আৰু কিছুমানে ঢুকাইছে আৰু কিছুমানে তো ৰিটায়াৰ কৰি গ'ল, এনেকৈ কৰিছে। মই ড্ৰপ আউট টিচাৰ। মানে আপোনাৰ পদ প্ৰাদেশিকৰণ হোৱা নাই, আটাইৰে কিন্তু পদ প্ৰাদেশিকৰণ হোৱা নাই। তো ই এক দুখৰ বিষয় যে আজি শিক্ষক অনশন কৰিবলগীয়া হৈছে। শিক্ষাৰ কি উন্নয়ন হৈছে? চৰকাৰখনেতো উন্নয়ন হোৱা বুলি কয়, কিন্তু শিক্ষাৰ উন্নয়ন যদি ইমানেই হৈছে তেনেহ'লে আজি শিক্ষকসকল অনশনত বহিব লগা হয়, মহৰ কামৰ খাই ৰজনী কটাবলগীয়া হয় চচলত। ই এক পৰিতাপৰ বিষয়, হয়নে নহয় বাইদেউ? আমিতো আমাৰতো মানে ঘৰতো কেনেকৈ চলিম, ঘৰতো নচলা অৱস্থা হৈছে। ইমান ঘৰ কেঁচুৱা পেলাইতো স্কুল কৰিছে, এতিয়া পইচাও নাপায়, স্কুল ঘৰত দুই পিনে আমাৰ কি হৈ গ'ল। কোন জিলাৰ পৰা আহিছে বাইদেউ? ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰীৰ পৰা আহিছে ন? আপোনাৰ নামটো জানিব পাৰো? নিৰ্মলা দাস। নিৰ্মলা দাস বাইদেউ, এয়া অনশনত আহি বহিবলগীয়া হৈছে, মানে লেডি এগৰাকী আহি অনশনত বহিবলগীয়া হৈছে, শিক্ষয়িত্ৰী এগৰাকী। ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি হ'ব আমাৰ ৰাজ্যখনৰ বাবে কওক শ্ৰোতা দৰ্শকসকল। এয়া হৈছে এই দুৰ্ভগীয়া শিক্ষকসকলৰ অৱস্থা। এই অৱস্থাৰ পিনে চৰকাৰখনে পিঠি দি বহি আছে, মানে ৰং চাই আছে। ই এক দুৰ্ভাগ্যজনক কথা। উন্নয়নশীল ৰাজ্য এখনৰ শিক্ষা খণ্ডটোৰ এনেকুৱা দুৰৱস্থা হৈ আছে। আপোনালোকে গমে পিটি চাব কি হৈ আছে ৰাজ্যখনত। ইমানবোৰ স্কিম দিয়ে, এই শিক্ষকসকলৰ বাবে কিন্তু কোনো স্কিম এটা নধৰে, হয়নে বাইদেউ? একো নাই, একো নাই। তো বাইদেউ ছাত্ৰ ছাত্ৰী অফিচাৰ হৈছে, টিচাৰ হৈছে, টেট শিক্ষক হৈছে, বহুত কিবা কিবি হৈছে, কিন্তু আজি বাইদেউ 22 বছৰে চাকৰি কৰি আছে, এটা পইচা দৰমহা পোৱা নাই, হয়নে বাইদেউ? পোৱা নাই। ই এক পৰিতাপৰ বিষয়। আৰু মই জানিবলৈ চেষ্টা কৰিম ছাৰসকলৰ পৰা। ছাৰ, আপুনি অকণমান কওকচোন, কিয় ইয়াত অনশনত বহিবলগীয়া হৈছে? আমি মানৱ অধিকাৰ গঢ়া মানুহ, 7 বছৰে কাম কৰিলোঁ, আমাক অসম চৰকাৰে অৱহেলা কৰিছে, তাৰ ন্যায় পাবৰ কাৰণে আমি ইয়াত। হয়, মানে পদ প্ৰাদেশিকৰণ কৰিব লাগে, উদ্দেশ্য। এই দুৰ্ভগীয়া শিক্ষকসকল চাওক, কোন জিলাৰ পৰা আহিছে ছাৰ? তিনিচুকীয়া জিলা। তিনিচুকীয়াৰ পৰা, একেবাৰে তিনিচুকীয়া, অসমৰ পূব ফালৰ পৰা, হয়নে? আৰু তিনিচুকীয়া শদিয়াৰ পৰা ধুবুৰীলৈকে আজি শিক্ষাগুৰুসকল ইয়াত আহি গোট খাই আছে আৰু সমাৱেশ স্থলীত শিক্ষকসকলৰ স্ৰোত বৈ আছে আৰু আহিব। আশা কৰা হৈছে বহুখিনি শিক্ষক আহি পাব। তো এয়া হৈছে শিক্ষকসকলৰ দুৰৱস্থা। এই শিক্ষকসকল বিনা বেতনে
25 বছৰ 30 বছৰ 22 বছৰ কাম কৰি আছে ইয়াতকৈ পৰিতাপৰ বিষয় আৰু একো হ'ব নোৱাৰে বন্ধুসকল যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম